এই দিনের নিশানে লাগবে ভিডিও করার মতো হ্যাঁ আমাৰ গাঁৱৰ ৰাইজে সৰু না লৈ বিচাৰি আছে কিন্তু এতিয়ালৈকে পোৱা নাই ল'ৰাটো এতিয়া কিহৰ কাৰণে চালানটো মাৰিছে এতিয়ালৈকে গম পোৱা নাই আমি মানে ইয়াৰ ৰাইজে আচলতে বিচাৰোঁ যেন এইটো কিয় এনেকৈ কৰিছে মানে এইটো পৰিয়ালৰ মানুহক মানে হেৰি কৰিব লাগে মানে অলপ সাহনো কৰিব লাগে যে আমাৰ এইখন ব্ৰিজৰ ওপৰৰ পৰা যদি আজি এটা মানে আত্মহত্যাৰ চেষ্টা কৰিছে অহাকালি আন এজনে কৰিব পাৰে এইটো মানে এটা অভ্যাস হৈ গ'ল গতিকে আত্মহত্যাৰ চেষ্টা কৰিছে না ৰিল বনাবলৈ গৈ এনেকুৱা পৰিস্থিতি এইটো এতিয়া যিখিনি আমি শুনিছোঁ মানে উহুকানে যিখিনি শুনিছোঁ যেন তেওঁৰ ঘৰত কিবা কাজিয়া হৈছে কাৰণে আত্মহত্যাৰ চেষ্টাই কৰিছে আত্মহত্যাই এইটো মানা নদী মানে আমাৰ ইয়াতে আমি ব্ৰিজৰ পশ্চিম ফালে আছোঁ ব্ৰিজৰ পৰা ওপৰৰ পৰা চিঞৰি আছে যে কোনোবা এজন কি জাপ দিলে বুলি শুনা পালোঁ আমি আহিলোঁ দৌৰি আগবাঢ়ি আহিলোঁ ইয়াতে আহি কিনে শুনা পালোঁ যে এজন ল'ৰাই কি কৰিছে তাৰ বন্ধুৰ হাতত কি কৰিছে মোবাইল ফোন আৰু বাইকৰ চাবি কিনে দি কিনে ব্ৰিজৰ ওপৰৰ পৰা জঁপিয়াইছে বুলি শুনা পালোঁ ল'ৰাটো হয় বৰভাঙাৰ ল'ৰা হয় বুলি কৈছে তেওঁৰ নাম শুনা পালোঁ জাহাংগীৰ আলম দৌৰি আহি কি দেখা পালে আমি দৌৰি আহি এইটোৱে দেখা পালোঁ যে মানুহৰ সমাগম বেছি হৈছে আৰু মানুহে কৈ আছে যে এজন ল'ৰাই জাপ দিছে তেওঁৰ এজন লগৰী আছিল লগৰীয়াটো কি কৰিলে এই আমাৰ ইয়াতে নদীৰ মাজত এটা নাও আছিল আৰু নাৱৰ গৰাকীক লৈ কিনে খুজিবলৈ মানে নাৱৰ মাজত নদীৰ মাজত গৈ আছে আমি এইখিনি দেখা পালোঁ নদীৰ মাজত খুজি আছে ল'ৰাটো আৰু দুই তিনিজন মানুহ লগত লৈ এইখিনি আমি দেখা পালোঁ